নমস্কাৰ বন্ধু বান্ধৱীসকল, অসমীয়া জ্ঞান ইউটিউব চেনেলটিলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল, ভগৱান বুদ্ধদেৱে এনে বহু কথা আৰু প্ৰসংগ কৈ গৈছে যিবোৰক শুনাৰ পিছত আপোনাৰ জীৱন সম্পূৰ্ণৰূপে সলনি হৈ পৰিব। আপোনাৰ মনোভাৱ লাগিলে যিয়েই নহওক কিয়, আপোনাৰ জীৱনত লাগিলে যিমানেই সমস্যা নাথাকক কিয়, ভগৱান বুদ্ধদেৱৰ কথাই আপোনাৰ জীৱনৰ সকলো সমস্যা দূৰ কৰি দিব। আজি মই আপোনালোকৰ ওচৰলৈ এনেকৈ এটা প্ৰেৰণাদায়ক প্ৰসংগ লৈ আহিছোঁ। গতিকে ভিডিঅ'টি শেষলৈকে নিশ্চয় চাব। এবাৰ ভগৱান বুদ্ধদেৱে নিজৰ শিষ্যবোৰৰ লগত বহি ধৰ্মৰ বিষয়ে আলোচনা কৰি আছিল। সেই সময়তেই কিছা গৌতমী নামৰ এগৰাকী মহিলাই নিজৰ সন্তানৰ মৃত শৰীৰটো হাতত লৈ কান্দি কান্দি তেওঁৰ ওচৰলৈ আহে আৰু মৃত শৰীৰটো বুদ্ধদেৱৰ শৰণত থৈ কয় যে হে প্ৰভু, মই আপোনাৰ বহু প্ৰসিদ্ধি শুনিছোঁ। চাৰিওদিশে আপোনাৰ মহিমাৰেই গুণগান আছে। মোৰ এই পুত্ৰ মোৰ ভৱিষ্যতৰ সাৰথি। আপুনি কৃপা কৰি ইয়াক পুনৰ জীৱিত কৰি দিয়ক। মই বহুতো আশা লৈ আপোনাৰ শৰণলৈ আহিছোঁ। এনে বুলি কৈ সেই মহিলাগৰাকী উচপি উঠিল আৰু নিজৰ চকুৰ পানীৰে গৌতম বুদ্ধৰ চৰণ ধুব ধৰিলে। গৌতম বুদ্ধই চমৎকাৰৰ ওপৰত কেতিয়াও বিশ্বাস কৰা নাছিল। তেওঁৰ অনুসৰি চমৎকাৰৰ পৰা ভ্ৰম আৰু পাষণ্ডতাই বল লাভ কৰে। তেওঁ ভাবিব ধৰিলে যে এই মহিলাগৰাকীক কিদৰে বুজোৱা যায় যে মৃত ব্যক্তিক পুনৰ জীৱিত কৰাটো অসম্ভৱ। নিজৰ নেত্ৰ বন্ধ কৰি তেওঁ কিছুক্ষণ ভাবিব ধৰিলে। পিছত নিজৰ নেত্ৰ খুলি কিছা গৌতমীক কয় যে হে ভনী, তোমাৰ সন্তান পুনৰ জীৱিত হ'ব পাৰিব। বুদ্ধদেৱৰ পৰা এই কথা শুনি গৌতমী বহু প্ৰসন্ন হৈ পৰে। তেওঁ ভাবিব ধৰিলে যে বুদ্ধদেৱে এতিয়া কোনো চমৎকাৰিক মন্ত্ৰ পঢ়িব আৰু মোৰ সন্তান পুনৰ জি উঠিব। তেতিয়া বুদ্ধদেৱে ক'লে, তোমাৰ পুত্ৰ নিশ্চয় জীয়াই উঠিব, কিন্তু তাৰ বাবে তুমি অলপ কষ্ট কৰিব লাগিব। তেতিয়া মহিলাগৰাকীয়ে কয়, মই সকলো কৰিবলৈ সাজু আছো, মাত্ৰ আপুনি মোৰ সন্তানটিক জীৱন দান দিয়ক প্ৰভু। আপুনি আজ্ঞা কৰক, মই কি কৰিব লাগিব? তেতিয়া বুদ্ধদেৱে মহিলাগৰাকীক কয় যে তুমি সেইখন ঘৰৰ পৰা এমুঠি চাউল লৈ আহা, যিখন ঘৰৰ পৰা আজিলৈকে কোনো লোকৰ মৃত্যু হোৱা নাই। এনে কৰিলেই তোমাৰ সন্তান জীৱন্ত হৈ উঠিব। গৌতমীয়ে ভাবিলে যে এয়াতো একেবাৰে সহজ কাম, মই অতি সহজতেই এনে ঘৰ বিচাৰি পাম। এনে ভাবি তাই তৎক্ষণাত নগৰৰ ফালে যাব ধৰিলে। কিন্তু তাই যেতিয়া নগৰত গৈ উপস্থিত হয়, তেতিয়া তেওঁ জানিব পাৰিলে যে প্ৰতিটো ঘৰৰ পৰা কোনো নহয় কোনো এজনৰ মৃত্যু হৈছেই। কোনোটো ঘৰত কোনোবা এতিয়া ঢুকাইছে আৰু আনটো ঘৰত কোনোবা বহু বছৰ আগতেই ঢুকাইছে। তাই সমগ্ৰ নগৰত এটাও এনে ঘৰ বিচাৰি নাপালে য'ত মৃত্যুৱে নিজৰ চাপ এৰি থৈ যোৱা নাই। তাই নগৰ ঘূৰি পাকি ভাগৰি পৰিল। তাই বুজি পালে যে এই সংসাৰত কোনো এনে ঘৰ নাই, এনে কোনো পৰিয়াল নাই য'ত মৃত্যুৰ খোজ পৰা নাই। মই এনেদৰে ঘূৰি ফুৰাটো সম্পূৰ্ণৰূপে ব্যৰ্থ। তাই উদাস হৈ গৌতম বুদ্ধৰ ওচৰলৈ উভতি আহে আৰু কান্দি কান্দি বুদ্ধদেৱক কয় যে এনে কোনো ঘৰ মই বিচাৰি নাপালো য'ত কোনো লোকৰ মৃত্যু হোৱা নাই। প্ৰতিটো ঘৰতে মৃত্যুৱে নিজৰ চাপ এৰি থৈ গৈছে। কোনোবা এতিয়া মৰিছে আৰু আন কোনোবা বহু বছৰ আগতেই। মহিলাগৰাকী এই কথা শুনি বুদ্ধদেৱে ক'লে, এই কথাটোকে মই তোমাক বুজাব খুজিছিলো যে মৃত্যু কাৰোৰে অধীন নহয়। কোনেও তোমাৰ পুত্ৰক জীৱিত কৰিব নোৱাৰে। এয়া হৈছে প্ৰকৃতিৰ নিয়ম আৰু ইয়াৰ ওপৰত বাধা আৰোপ কৰাটো কাৰোৰে বাবে সম্ভৱ নহয়। বন্ধু বান্ধৱীসকল, ইমান সহজতেই বুদ্ধদেৱে সেই মহিলাগৰাকীক জীৱনৰ এটা মূল্যৱান অধ্যায় বুজাই দিলে। আমিও বহুবাৰ নশ্বৰ বস্তুবোৰৰ লগত নিজৰ মোহ জড়িত কৰি লওঁ। ইমান গভীৰভাৱে জড়িত কৰি লওঁ যে তাৰ অবিহনে জীয়াই থকাটো আমাৰ বাবে কঠিন হৈ পৰে। আমি দিনে ৰাতিয়েই ভগৱানৰ পূজা আৰাধনা কৰিব ধৰোঁ। তেওঁক প্ৰাৰ্থনা কৰোঁ যে মোৰ এই বস্তু বা মোৰ এই ইচ্ছাটো পূৰণ কৰি দিয়ক। আৰু যেতিয়া এনে নহয়, তেতিয়া ভগৱানৰ পৰা আমি নিজৰ বিশ্বাস উঠাই লওঁ। কিন্তু এনে ক্ষেত্ৰত আমি এই কথাটো বুজি ল'ব লাগে যে এই বস্তুবোৰ আৰু কিছুমান কথা নশ্বৰ আৰু সিহঁতৰ লগত অধিক মোহ ৰখাটো উচিত নহয়। গতিকে বন্ধু বান্ধৱীসকল, এয়াই আছিল ভগৱান বুদ্ধদেৱৰ লগত জড়িত এটা এনে গুৰুত্বপূৰ্ণ কাহিনী, যাৰ অৰ্থ যদি আপুনি ভালদৰে বুজি লয় তেন্তে আপোনাৰ জীৱনৰ অনেক সমস্যা নিজে নিজেই দূৰ হৈ যাব
আশা কৰোঁ আজিৰ ভিডিঅ'টিৰ পৰা আপোনালোক নিশ্চয় উপকৃত হ'ব। ভিডিঅ'টি চাই কেনে লাগিল তলত কমেণ্ট কৰি নিশ্চয় জনাব আৰু ভাল লাগিলে এটা লাইক কৰি দিব। লগতে চেনেলটিক ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তেন্তে পুনৰ এক নতুন তথা জ্ঞানবৰ্ধক ভিডিঅ'ৰ সৈতে লগ পাম। আজিলৈ ধন্যবাদ।